वेलकम बैक टू माय यूट्यूब चैनल सर्विस आरमान ब्लॉग कि खबर আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো গাইজ আজি ভিডিঅ'টো হ'ব ভূতৰ ওপৰত হয় গাইজ আজি ভিডিঅ'টো হ'ব ভূতৰ ওপৰত সো আপোনালোকে চাগে গমে পাইছে যে দিল্লী না কলকাতাত এজন ছোৱালী ৰেপ না হত্যা কৰা হৈছে সো কোনে কৰিছে ধৰতো পৰিছে আৰু বহুত কেইজনো আছিল চাগে গম নাপাওঁ সো আপোনালোকে চাইছে চাগে সো মই ইমান এটা নাজানো ঠিক একেদৰে আজি এই কাহিনীটো ছেমেই আৰু সো আপোনালোকে মানে এই ভিডিঅ'টো মানে 100% ৰিয়েল হয় আপোনালোকে চাগে ফেক ভাবিছে কিন্তু এই 100% ৰিয়েল হয় আপোনালোকে মই নিজে মানে শুনা মতে বা নিজে অলপমান দেখা মতে 100% ৰিয়েল হয় সো ভিডিঅ'টো স্কিপ নকৰিব এণ্ডলৈকে চাই থাকক সো ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে সাৱধান থাকিব কাৰণ এই ভিডিঅ'টো চাই আপোনালোকৰ চাগে হাত ভৰি কঁপিব পাৰে তো বলক বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাইজ এতিয়া বৰ্তমান আমাৰ এইটো বাউণ্ডেৰীটো এনেকুৱা হয় কিন্তু আগতে যেতিয়া আছিলে তেতিয়া মাত্ৰ 3টা ৰুম আছিল আৰু এনেকুৱা ৰুম নাছিল তেতিয়া মাত্ৰ অকল বেৰা ৰুম আছিল আৰু 3টা মানে হেৰি আছিল ভাৰতীয় আছিল চ' 3টা আগৰে ভাৰতীয় হয় চ' ইয়াৰে এতিয়াৰ পৰা এটা শ্বিপ হৈ গৈছে বেলেগ জেগাত কিন্তু এতিয়াও 2টা ভাৰতীয় আমাৰ এতিয়াও আছে চ' এতিয়া কমচে কম এই বাউণ্ডেৰীটো মই কৈছোঁৱে যে 15-16 বছৰ ওপৰত হৈছে আৰু মোৰে এতিয়া 16 বছৰ হৈছে চ' মই যেতিয়া সৰু থাকোঁতে আছিলোঁ তেতিয়া মই শুনা মতে কিন্তু অলপমান মই নিজে দেখা পাইছোঁ যেতিয়া মোৰ 6-7 বছৰ আছিল চ' মাহঁতৰ নিজে চবে কয় যে এইটো সঁচাই ৰিয়েল কাহিনী হয় চ' কেনেকৈ হ'ল মই আপোনালোকক কি মানে মাৰিলে নে কি কৰিলে আপোনালোকক মই ভালকৈ মানে বুজাই ক'ম তো বলক মই অলপমান জাষ্ট বেছি নাজানো অলপমান কৈ দিছোঁ চ' গাইজ মানে আমাৰ ঘৰৰ বেক চাইডে মানে এটা বাউণ্ডেৰী আছে চ' মানে ফ্লেট হয় ফ্লেট মানে এনে আছাম টাইপ বিল্ডিং হয় চ' তেখেতে মানে এটা মাটি হয় এইটো নিজৰ চ' তেখেতে এটা চাকৰি কৰিছিল চ' চাকৰি কৰা মানে এজন মানুহ আছিল চ' চাকৰি মানে তেওঁলোকক নামটো দিছিল হক ছাৰ ঠিক আছে হক ছাৰ আছিল চ' তাইৰ এটা ছোৱালীও আছিল চ' ইয়াতে ভাল হয় বেয়াও নহয় ইমান ভালেই হয় চ' তেখেতে বহুত আগত মৃত্যু হৈ গ'ল চ' তেওঁৰ নামত ছোৱালীৰ নামত আছিল কিন্তু যেতিয়া মানে বিল্ডিংটো আছিল তেতিয়া মাত্ৰ মানে 2 ফ্ল'ৰ আছিল তো এইটো ছোৱালীটোৱে আকৌ এটা ফ্ল'ৰ বাঢ়াই ল'ল চ' সিহঁতে মালিকে এটা তলত থাকে আৰু যোন মানে 2টা ফ্ল'ৰ আছিল তাতে গাৰ্লছ হোষ্টেল দিছে ল'ৰা দিয়া নাই তাৰ ওপৰত মানে নতুনকৈ টাৱাৰ বনাইছিল ঠিক আছে নতুনকৈ টাৱাৰ বনাইছিল চ' মানে কেইটামান যেতিয়া ফাৰ্ষ্ট মানে গাৰ্লছ হোষ্টেল খুলিছিল তেতিয়া মানে বহুত কেইজনমান আহিছিল মানে ছোৱালী বা ল'ৰাও হৈছিল তেতিয়া মানে ল'ৰা ছোৱালী মিক্সকৈ দিছিল এতিয়া বৰ্তমান নিদিয়ে এতিয়ালৈকে চ' যেতিয়া দিছিল তেতিয়া এজন মানে পিকনিকৰ দিনাই নে কোনোবা দিনাই ওপৰত খানা খাইছিল ঠিক আছে টাৱাৰৰ ওপৰত খানা খাই থাকোঁতে এজন ছোৱালীক ল'ৰা নে ছোৱালী 5জনী মুঠতে 5জনী কিন্তু 5জনমান ল'ৰা ছোৱালীয়ে নেকি এজন ছোৱালীক মাৰি দিলে চ' মাৰিলে মানে ৰেপ ক'ব পাৰি আপোনালোকে চ' মাৰি মানে হাত চাত ভৰি চৰি ভাঙি ভাঙাৰ পাছত মানে যোনটো গা 45 পিচ কৰিছিল হয় 45 পিচ কৰি মানে এটা যে চাউলৰ বস্তা নে চব্জিৰ বস্তা যে থাকে সেইবিলাকত সোমাই পেলাই বান্ধি থৈছিল চ' সেইদিনা একদিন থৈ দিছিল মাত্ৰ 24 ঘণ্টাৰ কাৰণে একদিন থৈ দিছিল যেতিয়া সিহঁতৰ ঘৰৰ পৰিয়ালৰ ছোৱালী ফোন মাৰিছিল তেতিয়া মানে পোৱা নাছিল মই শুনা মতে মানে পোৱা নাছিল চ' পোৱা নাই কাৰণে মানে মালিকনীক ফোন কৰিছিল যে ছোৱালীটো আছে নাই তো মালিকনীও ইমান এটা গম পোৱা নাছিল কাৰণ মালিকনী বাহিৰত গৈছিল মানে নিজৰ হাজবেণ্ডটো বেমাৰৰ কাৰণে আৰু চ' কিছু ফোন মাৰিছিল কিন্তু কণ্টেক্ট পোৱা নাছিল তো লগৰকেইটাক পাইছিল লগৰ যোনবিলাক ল'ৰা ছোৱালী আছিল তেওঁলোকক মাৰিছিল তেওঁলোকে কৈছিল যে আছে কিন্তু এতিয়া ক'ৰবাত গৈছে এনেকৈ একদিন মানে ফাঁকি দি কৈছিল চ' একদিন মানে কি হ'ল আমাৰ আগৰ এটা মানে এইটো আছে ফিল্ড আছে আপোনালোকক মই ফটোত দেখা পাই আছে চাগে চ' এইটো মানে মালিকে এতিয়ালৈকে যেতিয়াৰ পৰা কিনিছে তেতিয়াৰ পৰা মালিকনীৰো মৃত্যু হ'ল চ' মালিকটো তেতিয়ালৈকে মানে ঘৰ বা কিবা একো বনাই দিয়া নাই কাৰণ বনোৱা নাই কিয় মই আপোনালোকক লাষ্টত ক'ম চ' এটা কাষত আপোনালোকে দেখা পাইছে চাগে কুঁৱা আছে এতিয়া বৰ্তমান জংঘল হৈছে কাষত আৰু এটা ঘৰ আছে বেৰা ঘৰ আপোনালোকে দেখা পাইছে চাগে চ' বেৰা ঘৰটোত মানে এনেই কিবা কিবি বস্তু আছে কিন্তু এতিয়া পচি গৈছে নেকি গম নাপাওঁ কিন্তু সেই তেতিয়া আমাৰ বাউণ্ডেৰীটোত কুঁৱাৰখিনিতে অকল মাটি আছিল বাকী আগৰ ছাইডখিনিত মানে পানীৰে মানে ভৰ্তি হৈছিল তেতিয়া ৱাল নাছিলে কিন্তু অলপ কেইদিন পিছত ৱাল দি যেতিয়া মানে কাহিনীটো গম পালে তো সিহঁতে কি কৰিছিল নেক্সট মানে ৰাতি আমাৰ পাছতে পেলাই দিল আমাৰ বাউণ্ডেৰীত পেলাই আকৌ লুকাই থৈছিল আকৌ ছেকেণ্ড দিনা আকৌ আহি মানে 3 দিন হ'লেও ছেকেণ্ড দিনা আকৌ আহি সিহঁতে মানে কুঁৱাত পেলাই দিল কাষত যেতিয়া সিহঁতৰ ঘৰৰ পৰিয়ালে মানে পোৱা নাছিল তেতিয়া অলপমান হাইকেজা হ'ল মানে গমে পাইছে চাগে চ' মানে ডাইৰেক্ট হোষ্টেললৈ আহি গ'ল চ' সিহঁতক সুধিছিল সিহঁতে কৈছে কি ক'ৰবাত গৈছে বুলি কৈছে তো এনেকৈ একদিন থাকিল চ' টোটেল 4 দিন হৈ গ'ল সিহঁতে বিচাৰি পোৱা নাছিল তাৰপিছত মানে থানাত
এপ্লিকেশ্যনখন দিল। চ' দিয়াৰ পিছত পুলিচে অলপমান চাৰ্চ কৰি সিহঁতক অলপমান মানে হেৰি কৰিল। চ' ফাইনেলি মানে সেইটো বাৰত মানে আমাৰ বাউণ্ডৰী মানুহবিলাকৰ যেতিয়া আমি তিনিটা আছিলতো তেতিয়া গোন্ধ পালে, মৰাৰ মানে লাষ্টটো গমেই পায় গোন্ধ ওলালে। তেতিয়া মানে পুলিচক মানে কৈ দিলে যে এইপিনে কোনো গোন্ধ ওলাইছে, থাকিব নোৱাৰি, তো কিয় কাৰণে ওলাইছে আপোনালোকে চেক কৰি চাওক। তেতিয়া সিহঁতে মানে চেক কৰাৰ পিছত যেতিয়া বডিটো চালে যে অলপমান পচি গৈছে, কিন্তু মানে নাই, বাচা চান্স নাই, কাৰণ 3 দিন 4 দিন থৈ দিছেতো। সেইকাৰণে সেই কুৱাটোত মানে এতিয়াও মানে সেই ছোৱালীজনীৰ আত্মা এতিয়াও আছে। কিয় আছে মই এইটো কওঁ যে সেইজন যোনদিনা মানে মাৰিছিল সেইকেইটাকো তেওঁ ছোৱালীটোৱে মানে বদলা লৈছিল। হয় গাইছ, লাষ্টত ফাইনেলি ছোৱালীজনীও সেই 5জন মানে ল'ৰা ছোৱালীয়ে নে কি হয়, তো সিহঁতকো বদলা ল'লে। কেনেকৈ ল'লে আপোনালোকে চাগে ভাবি আচৰিত পাই যাব যে বদলাটো কেনেকৈ ল'লে এজন আত্মাই। ভাবক, ঠিকেই মানুহে যে কয় কিতাপত যি লিখা আছে ঊলৰ লগত বগৰী পৰা, ঠিক একেদৰে মানুহকো মানে অশান্তি কৰিলে মানুহে আকৌ নিজকে অশান্তি হয়। সেনেকৈ তাইও মানে বদলাটো ল'লে। তো বদলাটো মই ক'ম কেনেকৈ ল'লে আপোনালোকে গম পাব। চ' মানে যেতিয়া মানে পৰিয়ালে গম পালে যে ডেড বডিটো ইয়াতে আছে, তেতিয়া সিহঁতে মানে অলপ হৰকোচ লাগিল আৰু সিহঁতৰ ঘৰৰ ওপৰত যোনকেইটা মাৰিছিল সিহঁতৰ ওপৰত আৰু এখন এজাহাৰ মানে কমপ্লেইন দিলে। চ' কমপ্লেইন দিয়াৰ পিছত তেওঁলোকেও আকৌ সিহঁতৰ পৰিয়ালো আহিল। অহাৰ পিছত সিহঁতক 6.5 লাখ টকা, তেতিয়া সময়ত 6.5 লাখ টকা সিহঁতে ইনকাম মানে দিছিল। কিন্তু যোনটো ছোৱালীক মাৰিছে সিহঁতৰ ঘৰৰ পৰা কিন্তু সিহঁতে মানে একচেপ্ট কৰা নাছিল যে পইচাটো আমি ল'ম বুলি। কিন্তু তেতিয়া সময়ত পইচাৰ ভেলু বহুত আছিল, তথাপিও সিহঁতে একচেপ্ট কৰা নাছিল, কাৰণ সিহঁতক লাগে অকল ছোৱালীজনী যেনেকৈ নহওক মুঠতে লাগে। তো সিহঁতে ক'লে যে যি হ'ল হ'ল, এবাৰ আপোনালোকে অলপমান একচেপ্ট কৰি লওক এইটো আৰু ভালকৈ থাকক। তো সিহঁতে একচেপ্ট কৰা নাছিল। তাৰপিছত কেইদিনমান গ'ল, মানে 1 মাহ 2 মাহ গ'ল। যোৱাৰ পিছত লাহে লাহে সিহঁতক বদলাটো ল'ল। মই কৈছোঁ যে ফাৰ্ষ্টত এটাক মাৰিলে। কেনেকৈ মাৰিলে মানে সিহঁতে একদিন গাড়ীত ক'ৰবাত যাই আছিল বোলে। চ' যাই থাকোঁতে তাই কিবা ব্ৰেক ফেলে নিজে হ'ল নে কি না আত্মাটো কৰিলে, এটা মৰি গ'ল সেনেকৈ। তো ট্ৰাকৰ তলত আৰু এটা কিবা ফাঁচি লগাই মৰিল। চ' 2টা মৰিল আৰু এটা কি বুলি কয় এইটো, পানীত তেনেকৈ সাঁতুৰিব যোৱাতে এদিন নদীত তেনেকৈ মৰিল। কিন্তু এতিয়াও 2টা ছোৱালী মৰা নাছিল। কিন্তু তেওঁ মৰাৰ ৰিজনটো কিয় নাছিল মই আপোনালোকক কওঁ যে তাই বোলে মানে যোনটো বাবাই কৈছিলে মতে, মানে যাদু মন্ত্ৰ থাকেতো, তাই বোলে কৈছে যোনটো মানে তাইক অশান্তি দিছিল বেছিকৈ, সিহঁতক বোলে সিহঁতৰ মানে তাইৰ ওচৰতে মাৰিছিল। কেনেকৈ মাৰিছে যে তাই য'ত মানে কুৱাটোৰ কাষত য'ত আছিল মানে ডেড বডিটো, তেওঁ তাতে সেই 2জনকো মাৰি তাতে পেলাই থৈ দিলে। চ' এনেকৈ সিহঁতৰ অলপমান তাতে ফেমিলি আহিল। তাৰপিছত এটা কৰি যেতিয়া খতম হ'ল, তেতিয়া আত্মাটো এতিয়া অলপমান শান্তি হ'ল। চ' এতিয়া মই নিজে দেখিছোঁ মোৰ নিজে, কাৰণ মই এদিন মোৰ লগৰ আৰু মই এটা যেতিয়া অলপমান সৰু থাকোঁতে এইটো পাৰত যেতিয়া ৱালখন দিছিলে, তাৰপিছত মানে যে ঘৰৰ কাম কৰা যে ঘোঁৰা বুলি কয়, আপোনালোকে যে গমেই পায় টেবুল বা ঘোঁৰা, একদিন উঠি পেলাই চাই থাকোঁতে আত্মাটোৱে মানে ঘূৰি থাকে। আমি নিজে দেখা পাওঁ, কিন্তু কেতিয়াও মানে ডিষ্টাৰ্ব দিয়া নাছিল। এতিয়ালৈকে কোনো এনেকুৱা নাজানে যে ডিষ্টাৰ্ব দিছে নে নাই। কিন্তু যোনে নতুন মানুহ আহি তেখেতৰ মানে বাউণ্ডৰীটোত কিছুমানে কিবা নিচা বস্তু বা কিবা খাই পেলাই দিয়ে। কিন্তু তাই মানে অশান্তিত সিহঁতকো মানে অত্যাচাৰ কৰে, মাৰি নেপেলায় কিন্তু এনে অত্যাচাৰ কৰে। সেইকাৰণে তাই অলপমান মানে ইয়াৰ পৰা দূৰৰ পৰা খেদাল নেকি। এদিন এটা মানুহ মানে কিবা মদ চদ খাই পেলাই দিছিল, কিন্তু সেই মানুহটোৰ চাই কিবা হ'ল, কুৱাটোৰ কাষতে পৰিছিল। চ' তাকো মানে সেইদিনা ভৰিখন ভাঙি দিল, মানে আগতে আৰু এতিয়া নহয়। তো ছেকেণ্ড দিনমান পিছত ভৰিখন ভাঙিল কেনেকৈ, তো ৰাতি শুই থাকোঁতে বোলে মানে বাথৰুমত গৈছিল, বাথৰুমত যাই থাকোঁতে পিছলা হয়, তো মাতি আছিল কিবা বোলে, তাৰপিছত পৰি গ'ল। চ' এনেকৈ মানে তাইৰো মানে ভৰিখন ভাঙি গ'ল। এতিয়া ভাল হৈছে ন গম পাব, কিন্তু এতিয়া চিনি নাপাওঁ, আগতে ৰিক্সা চলোৱা আছিল। চ' এনেকুৱা কৰি ভাঙি গ'ল। চ' মই নিজে মানে ভাবিছোঁ যে ঠিকে কয় যে আত্মা বা এনে সঁচা না মিছা। মোৰ মতে আপোনালোকে বিশ্বাস কৰক যে মই 100% ৰিয়েল কৈছোঁ যে মই যোনটো বিশ্বাস বা সকলোৱে বিশ্বাস কৰিছে যে ভূত সঁচাকৈ আছে নেকি। তো আপোনালোকে নাভাবিব যে ভূত নাই, ভূতো আছে, ভূতো নাই। হয়, তেনেকৈ আপোনালোকক এতিয়াও মানে এনেকুৱা জীৱনতো ভুল নকৰিব, কাৰণ এদিন হ'লেও এদিন জন্ম হৈছে যদি মৃত্যু হ'বই। চ' মই নকওঁ যে মই মানে জীয়াই থাকিম প্ৰতিটো বছৰ মানে গোটেই পৃথিৱীত মানে জীয়াই থাকিম বুলি এনেকৈ নকওঁ, যে একদিন হ'লেও মানে মৃত্যু আহিবই। আপোনালোকে কেতিয়াও এনেকুৱা নকৰিব যে ছোৱালী ৰাস্তাত দেখা পালে বা কেতিয়াবা কিবা হেৰি কৰিলে সন্মান দিব, কাৰণ মহিলাক সদায় সন্মান দিব লাগে।
পুৰুষকো সন্মান দিয়ে, মই নিজে দেখা পাইছোঁ। কিন্তু আপোনালোকে সন্মান দিব, বেয়া চকুৰে নাচাব। কিছুমানে এনেকুৱা আছে যে বেয়া চকুৰেও চায়, মই নিজে দেখা পাইছোঁ। লগৰ কিছুমানকো আছে, মই নকওঁ সেইটো কথা, কিন্তু সিহঁতেও চায়। এনেকুৱা নকৰিব, কাৰণ যোনটো দিল্লী কলকাতাত যোনটো মানে হৈছে, যোনটো ৰেপ হৈছে, তো ৰেপে হয়, কিন্তু ৰেপ হৈছে যোনটো, সেইটো মানে বহুত বেয়া লগা কাহিনী হয়। চ' বহুতে এইটোৰ ওপৰত ভিডিঅ' বনাইছে। চ' মই মানে এনেকুৱা ভিডিঅ' বনোৱা নাই, কাৰণ মই নাজানো ইমান এটাও, আৰু মোৰো নিজৰ বেয়াও লাগে যে মই এনেকৈ ভিডিঅ' বনালে কেনেকুৱা মানে দেখি। চ' কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰি জনাব। চ' আৰু আপোনালোকে যদি কিবা বেলেগ ভিডিঅ' লাগে, চ' মই নেক্সট ব্লগত মই যাই আছোঁ কলাক্ষেত্ৰ। চ' নেক্সট ব্লগ কামিং চুন, কলাক্ষেত্ৰ আহি আছে নেক্সট শনিবাৰে। আপোনালোকে ৰবিবাৰ বা শনিবাৰৰ ভিতৰত মানে ব্লগটো পাই যাব। চ' ব্লগটো মই ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সামৰোঁ। যদি আপোনালোকৰ যদি অলপমান ভয় ভাৱ বা কিবা হৈছে, তেতিয়াহ'লে ইমান টেনশ্যন নল'ব, কাৰণ আপুনিওতো একো কৰা নাইতো। চ' যোনে যোনে এনেকুৱা কৰে, সিহঁতক মানে একদিন হ'লে একদিন হ'বই। চ' কেতিয়াও ভয় নকৰিব, সাহসেৰে থাকক, ভালকৈ থাকক। আৰু গাইজ শনিবাৰেতো পাবই কলাক্ষেত্ৰৰ ব্লগ। আৰু আপোনালোকে কমেণ্ট কৰিব যে কিবা আৰু এটা ঘৰ আছে আমাৰ মানে অলপ দূৰত, য'ত মানে আৰু এটা আত্মা আছে, এই বেক চাইডে আছে, তাৰমানে কোৱাটোৰ বেক চাইডে। চ' আত্মা এটা আছে, আত্মা নে কিবা, বহুত মানুহ তাতে নাথাকে, কাৰণ ওচৰত নাথাকে বোলে, ৰাতি হ'লে ডিষ্টাৰ্ব দিয়ে। চ' সেইটো মই এটা ওপৰত ভিডিঅ' বনাম। যদি আপোনালোকে কমেণ্ট কৰে যে ভিডিঅ' মানে লাগে বুলি, হেছটেগ কমেণ্ট কৰি জনাই দিব। চ' আজিলৈকে এইখিনিয়ে ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু 50 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে আৰু মাত্ৰ 2টা ছাবস্ক্ৰাইবাৰ লাগে। প্লিজ আপোনালোকে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে নিজৰ ভাইটি বা দাদা হিচাপত প্লিজ মোক মানে ছাপোৰ্ট কৰক। নেক্সট ব্লগত লগ পাম।